নমস্কাৰ। ভাষা আৰু সাহিত্য বিভিন্ন দিশত অসমৰ প্ৰথম ব্যক্তিসকল। গতিকে এইটো অতি ইম্পৰ্টেণ্ট বিষয়। আপোনালোকৰ প্ৰতিটো ষ্টেট এক্সামতে এইটো দৰকাৰ হ'ব বুলি মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। 1 নম্বৰ হৈছে অসমৰ ৰাজ্যিক ভাষা অসমীয়া। অসমীয়া ভাষা সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ। অসমীয়া নাট্য সাহিত্যৰ জনক শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য হৰিশ্চন্দ্ৰ উপাখ্যান। গতিকে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম সাহিত্য হৈছে হৰিশ্চন্দ্ৰ উপাখ্যান। শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটকখন চিহ্নযাত্ৰা। শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তিস্তম্ভ কীৰ্তন ঘোষা। মহাপুৰুষ মাধৱদেৱৰ সৰ্বশ্ৰেষ্ঠ সাহিত্যকৃতি নামঘোষা। এইটো আপোনালোকে জানেই, নামঘোষা। অসমীয়া প্ৰথম কবিতা পুথিখন প্ৰহ্লাদ চৰিত হেম সৰস্বতী। গতিকে হেম সৰস্বতীৰ প্ৰহ্লাদ চৰিত হৈছে প্ৰথম কবিতা পুথি। অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱ। অসমীয়া গদ্য সাহিত্যৰ জনক হৈছে ভট্টদেৱ। এইবোৰ অতি ইম্পৰ্টেণ্ট। অসমীয়া ব্যাস ৰাম সৰস্বতী। অসমীয়া সাহিত্যৰ বেকন সত্যনাথ বৰা। অসমীয়া কথা কবিতাৰ জনক হৈছে যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া প্ৰথম ছপা পুথিখন ধৰ্ম পুস্তক আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক। অসমীয়া প্ৰথম ছপা পুথিখন। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা, এইটো আপোনালোকে জানেই, বনকুঁৱৰী। চুটিগল্পৰ জনক লক্ষ্মীনাথ বেজবৰুৱা। প্ৰথম অসমীয়া গল্প সংকলনখন সুৰভি। এইটো লক্ষ্মীনাথ বেজবৰুৱাৰ দ্বাৰা ৰচিত সুৰভি। বিভিন্ন বঁটা লাভ কৰা ৰং-বং তেৰাঙৰ গ্ৰন্থখন ৰংমিলিৰ হাঁহি। কীৰ্তন ঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন হৰিবিলাস আগৰৱালা। গতিকে কীৰ্তন ঘোষা সৰ্বপ্ৰথম ছপা কৰা ব্যক্তিজন কোন? হৰিবিলাস আগৰৱালা। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন মৃত্যুঞ্জয়। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম অসমীয়া জ্ঞানপীঠ বঁটা বিজয়ী পুথিখন হৈছে মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা ড মামণি ৰয়ছম গোস্বামী। প্ৰথম অসমীয়া ব্যাকৰণখন গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। গতিকে প্ৰথম অসমীয়া ব্যাকৰণখন গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। তাৰপিছত 22 নম্বৰ, অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন এটি ইম্পৰ্টেণ্ট, হেমচন্দ্ৰ বৰুৱা। অসমীয়া ব্যাকৰণক আধুনিক ৰূপ দিয়া ব্যক্তিজন হৈছে হেমচন্দ্ৰ বৰুৱা। অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতাগৰাকী দেৱেন্দ্ৰনাথ বেজবৰুৱা। গতিকে অসমীয়া প্ৰথম বুৰঞ্জী প্ৰণেতা হৈছে দেৱেন্দ্ৰনাথ বেজবৰুৱা। এইবোৰ অতি ইম্পৰ্টেণ্ট। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে উপকৃত হৈছে। আৰু যদি আপোনালোকে মোৰ চেনেলটো প্ৰথম আহিছে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পিছৰ ভিডিঅ' মোৰ পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল বাটনটো ক্লিক কৰি অল কৰি ৰাখিব।